কিমান ধুনীয়া চাওকচোন। লাইব্ৰেৰী এয়াৰপোৰ্ট আহি আছোঁ আজি। তাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি চাবলৈ আহি গ'লা ন? আপোনাৰ ঘৰ ক'ত? ইয়াতে নে? এই আমাৰ মহাশয় ভাস্কৰজ্যোতি ৰাজখোৱা। অসমীয়া এসাঁজ এখন ধাবা, অসমীয়া সাজ মানে একদম সুন্দৰকৈ দিছে থালিখন ৰঙাওঁতে বোলে 15 মিনিটমান লাগে। খাই দিয়া হওক আৰু। হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল প্ৰাঞ্জল ব্লগছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা খুবেই মস্তি ভিডিঅ' হ'বলৈ গৈ আছে। আপোনালোকে ঘৰতে থাকি লখিমপুৰ ডিষ্ট্ৰিক্টৰ লীলাবাৰী এয়াৰপৰ্টটো চাব পাৰিব আৰু লগতে জুবিন দাৰ মন যায় ফটোখন এবাৰ চাব পাৰিব। আৰু এখন ধাবালৈ যাম যিখন নাম হৈছে অসমীয়াৰ এসাঁজ ধাবা। অসমীয়া এসাঁজত এসাঁজ আমি উপভোগ কৰি আহিম। ব'লকচোন আপোনালোকে ঘৰতে বহি উপভোগ কৰি থাকক মস্তি মোৰ ভিডিঅ'সমূহ। ব'লকচোন চাওক কি হয় ভিডিঅ'টো, আৰু ভিডিঅ'টো শেষলৈকে চালে ভাল পাম। চলো লেটছ ষ্টাৰ্ট মাই ভিডিঅ'। মোৰ লগত আজি ভাস্কৰজ্যোতি ৰাজখোৱা আহিছে। তাক বাইক চলাবলৈ দিছোঁ আৰু সি বাইক চলাইছে আৰু মই কেমেৰা কৰিছোঁ আৰু ভিডিঅ' বনাই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, চাব সোনকালে। আৰু আমি এতিয়া উপস্থিত হ'লোহি অসম আৰু অৰুণাচল সীমান্তৰ 52 নং ৰোড বান্দৰদেৱাত। আপোনালোকে জানে বান্দৰদেৱাৰ মানে হৈছে পাহাৰ এৰিয়া। বলেৰো অনা গাড়ী এখন পাহাৰটোৰ কাষত থৈছিল, পাহাৰটো খহি মানে কি বলেৰো গাড়ীখনত পৰি গ'ল। পাহাৰ খান্দি এখনকৈ উলিয়াইছে। আৰু আমি পালোহি 52 নং ৰোডৰ পৰা সোমাই অহা এইটো হৈছে চাবতি ৰোড। কিমান ধুনীয়া চক, আকাশখন কিমান ধুনীয়া নীলা। এনেকৈ যদি প্ৰকৃতিৰ প্ৰেমৰ লগত বিলীন হৈ গ'লোহেঁতেন। আৰু আমি লাহে লাহে পাই গ'লোহি অভাৰ ব্ৰিজৰ কাষত। জুবিন দা আৰু আমি সকলোৱে মৰমৰ জুবিন দা মন যায় ওচৰত পাই গ'লোহি। এয়া কিমান ধুনীয়া পিকচাৰ, সুন্দৰ আঁকিছে দেই। তাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি চাবলৈ আহি গ'লা ন? মন যায় ফটোখনৰ ওচৰত ধুনীয়াকৈ দুটামান শ্বট ল'লোঁ ফটো। ওপৰত অভাৰ ব্ৰিজ, কাষত আছে আমাৰ সকলোৱে মৰমৰ জুবিন দা আৰু তললৈ যায় গাড়ী। এয়া চব কি ধুনীয়া পৰিৱেশ, এয়া অসমত আছে। এয়া কাষত সকলোৱে সন্মানীয় শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া। চাওক অখিল গগৈ ডাঙৰীয়াও কিমান ধুনীয়াকৈ একদম আঁকি দিছে। ভয় নকৰিব। আমাৰ সকলোৱে মৰমৰ চেনেহৰ জুবিন দাক মন যায় বাই বাই দি টাটা বাই বাই টাটা দি আমি আকৌ জাৰ্ণি ষ্টাৰ্ট কৰোঁ। ব'লক ভিডিঅ'টো স্কিপ নকৰিব, কমেণ্টত জনাব কেনেকুৱা হৈছে। আমি লীলাবাৰী এয়াৰপৰ্ট পাওঁ হৈছেহি, এতিয়া পালোহি নকাৰী ৰোডছ। এয়া আমি পাই গ'লোহি লীলাবাৰী এয়াৰপৰ্ট। গেটত কেমেৰা এলাউ নাই কাৰণে, চিকিউৰিটি থকাৰ কাৰণে কেমেৰা নকৰিলোঁ, কিন্তু ভিতৰৰ পৰা কেমেৰা অকণ এলাউ আছে। কিন্তু একেবাৰে ভিতৰতো কেমেৰা এলাউ নাই। আপোনালোকে কোনোবাই যদি আহিম বুলি ভাবি আছে তেতিয়া আপোনালোকে লকডাউন খুলিলে আহিব। লকডাউন খুলিলে তেতিয়া কোনো গেট পাছ চেট পাছ কোনো দৰকাৰ নাই আৰু ধুনীয়া সম্পূৰ্ণ ফ্ৰী দিব চিকিউৰিটি এলাউ। বৰ্তমান এতিয়া লকডাউন চলি আছে।
গতিকে একেবাৰে ভিতৰত সোমাব নিদিয়ে, মানে কি ফিল্ডত সোমাব নিদিয়ে, কাৰণ মানে লকডাউন অৱস্থাত কোনো মানে কি চিকিউৰিটিয়ে জাহা তাহান মানুহক সোমাব নিদিয়ে। যদি চিকিউৰিটিয়ে এলাউ দিলেহেঁতেন নিশ্চয় আমি এয়াৰফিল্ডত সোমালোহেঁতেন, কিন্তু এতিয়া দুৰ্ভাগ্যজনকভাৱে কি হ'ব, বাহিৰতে ভিডিঅ' কৰিবলৈ দিলে আৰু বাহিৰৰ পৰাই চাওক কিমান ধুনীয়া পৰিৱেশ। আৰু এতিয়া ব'লক আমি এতিয়া যাম অসমীয়া এসাঁজ ধাবালৈ। আপোনালোকে কিন্তু ভিডিঅ'টো স্কিপ নকৰিব আৰু ফানি হৈ গৈ থাকিব। আৰু আমি পাই গ'লোঁ সেই অসমীয়া এসাঁজ ধাবাত, আৰু আমি এতিয়া অসমীয়া এসাঁজ খাই লওঁ। এই আমাৰ মহাশয় ভাস্কৰজ্যোতি অসমীয়া এসাঁজ এখন ধাবা, অসমীয়া এসাঁজ মানে একদম সুন্দৰকৈ ইয়াত দিছে দেখিছোঁ। থালিখন লগাওঁতে বোলে 15 মিনিটমান লাগে। খাই দিয়া হওক আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ, আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত। জয় আই অসম। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।